তোমাৰ জিএফ আছে না তো মোৰ জিএফ ইউটিউবৰ পৰা কিমান পইচা পোৱা ডেইলি ভ্লগ দিবা লাগে তো মই ইউটিউবৰ পৰা কিমান পইচা পাওঁ ক'ব গ'লে তো তুমি কেতিয়াবা 44 চৰ খাই পাইছানে তো মই 44 চৰ হে গাইস স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' আপোনালোকে চাই আছে মডাৰ্ণ ভাই ইউটিউব চেনেল তো গাইস আজিৰ পৰা 3 দিনমান আগত তো মানে এটা মই ইউটিউবত কমিউনিটি পোষ্ট মাৰিছিলোঁ তো তাত মানে কিউএনএ ভিডিঅ' এটা বনাম বুলি তো পোষ্ট এটা মাৰিছিলোঁ তো তাতে বহুকেইটাও ভাল ভাল কুৱেশ্যন আছে বা বহুতে সুধিছে আৰু তো আজি সেই কুৱেশ্যনকেইটাৰ এনচাৰ মই দিম এই ভিডিঅ'টোৰ জৰিয়তে তো ফাৰ্ষ্ট কুৱেশ্যন কৰিছে বগালিয়ে তো তোমাৰ জিএফ আছে না তো মোৰ জিএফ আছে না লাষ্টত কৈ আছোঁ আৰু তুমি কি খাই ভাল পোৱা তো মই চব খাই ভাল পাওঁ যি আগত পৰে সেইটোৱে খাই ভাল পাওঁ আৰু তো মোৰ জিএফ আছে না লাষ্টত কৈ আছোঁ ভিডিঅ'টো চাই থাকক নেক্সট কুৱেশ্যন কৰিছে তো নামটো নাই তে তো ইউটিউব কৰি ছাকচেছ হ'ব পাৰিনে তো ইউটিউব কৰি ছাকচেছ হোৱাৰ কথা ক'ব গ'লে ইউটিউব কৰি ছাকচেছ হ'ব পাৰি বা নোৱাৰো যদি ইউটিউবতে লাগি থাকা তেতিয়াহ'লে নিশ্চয় ছাকচেছ হ'ব পাৰে আৰু যদি ছাপোৰ্ট কৰে তেতিয়াহ'লে একদম ধুনীয়াকৈ পাৰি বা মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি যায় সদায় তো ছাকচেছ হ'ব পাৰে আৰু যদি নাজে কোনেও ছাপোৰ্ট নকৰে কিবা নকৰে তো ছাকচেছ হ'ব তেতিয়া নোৱাৰি তো আজি যদি মই এটা ইউটিউবত ভিডিঅ' বনাওঁ তেতিয়াহ'লে যদি মই ভিডিঅ'টো ঢালোঁ কোনেও যদি নাচে ভিউজে নাহে কিবা নাহে তো মানে ছাবস্ক্ৰাইবাৰ নাহে তো তেতিয়া আৰু ছাকচেছ হ'ব নোৱাৰি আৰু সেনেকৈ কাৰণ তেতিয়া নিজৰে এটা বেয়া লাগি যায় তো কিয় বেয়া লাগি যায় মানে কৰি থাকোঁ বা কৰি থাকি যদি ছাকচেছ অলপ নাপাওঁ তেতিয়াহ'লে মনটো বেয়া লাগে আৰু কিছুমানে আধাতে এৰি দিয়ে তো এৰি দিলে আৰু ক'ত ছাকচেছ হ'ব পাৰিব তো নোৱাৰে আৰু যদি কামটোত লাগে তেতিয়াহ'লে ভালকৈ লাগি থাকক তেতিয়া ছাকচেছ হ'ব পাৰিব কৰিছে ইউটিউবৰ পৰা কিমান পইচা পোৱা ডেইলি ভ্লগ দিবা লাগে তো ইউটিউবৰ পৰা কিমান পইচা পাওঁ তো লাষ্টত কৈ আছোঁ একদম লাষ্টলৈ ভিডিঅ'টো চাই থাকিব তেতিয়া গম পাব তো নেক্সট কুৱেশ্যন কৰিছে আজিমালিয়ে তো তোমাৰ হবি কি তো মোৰ হবি ফুটবল আৰু ইউটিউব এইটোৱে তো সুমন তালুকদাৰে সুধিছে তিনিটা একেলগে সুধিছে তো 1 নম্বৰ তুমি কোন ক্লাছত পঢ়া 2 নম্বৰ কি খাই ভাল পোৱা তুমি 3 নম্বৰ তোমাৰ ঘৰত কোন কোন আছে তো মই ক'ব গ'লে তো তুমি কোন ক্লাছত পঢ়া তো মই এইচএছ ছেকেণ্ড ইয়াৰ পঢ়ি আছোঁ আৰু 12 তাৰিখৰ পৰা মোৰ ফাইনেল এক্সাম তো সেইটোৱে আৰু মই আৰু 2 নম্বৰ কৈছে কি খাই ভাল পোৱা তুমি তো কি খাই ভাল পোৱা মানে মই আগতে কৈছোঁৱে তো ফেভাৰিট বুলিব গ'লে একো নাই আগত যি পৰে সেইটোৱে ভাল পাওঁ তো সেইটোৱে আৰু তো তোমাৰ ঘৰত কোন কোন আছে তো মোৰ ঘৰত মোৰ মা আছে আৰু এতিয়া মই আছোঁ তো বাইদেউ এজনী আছিল বিয়া হৈছে আৰু মোৰ দেউতা ঢুকাইছে তো এইটো তো নেক্সট কুৱেশ্যন মডাৰ্ণ ভাই ইউটিউবাৰ হৈ কেনে লাগে তো ইউটিউবাৰ হৈ কেনে লাগিব ভাই তো যদি ছাপোৰ্ট আশীৰ্বাদ পাই থাকোঁ তেতিয়াহ'লে ভাল লাগে ইউটিউবাৰ হয় আৰু যদি ছাপোৰ্ট আশীৰ্বাদ নাপাওঁ তেতিয়াহ'লে ভাল নালাগে তো তথাপিও ভাল লাগে ছাপোৰ্ট আশীৰ্বাদ নাপালোঁ মানুহ যে ঠাট্টাটো বা মানে ইনচাল্টটো বা সেইটো আৰু বেছি ভাল লাগে তো কিছুমানে ইনচাল্ট কৰে ইউটিউবাৰ ই বোলে ইউটিউব কৰে কিবা কৰে সেইটো আৰু বেছি ভাল লাগে তো নেক্সট কুৱেশ্যন কৰিছে তো নামটো নাই তো 1 নম্বৰ কৰিছে তোমাৰ ঘৰ ক'ত 2 নম্বৰ ফেভাৰিট ইউটিউবাৰ ক'ত তো মোৰ ঘৰ জিলা নলবাৰী গাঁও চৰিয়া তো তাতে মোৰ ঘৰ আৰু তো 2 নম্বৰ ফেভাৰিট ইউটিউবাৰ কোন তো ফেভাৰিট ইউটিউবাৰ বুলিব গ'লে চবেই ফেভাৰিট চবৰে ভিডিঅ' চাই ভাল লাগে আৰু তাতকৈ বেছি ভাল লগা ইউটিউবাৰ তো বেতালদা আৰু নিপুদা সেয়ে আৰু বেতালদা আৰু নিপুদাক বেছি ভাল পাওঁ আৰু তো কিং এন বি কুৱেশ্যন কৰিছে কোনজন ইউটিউবাৰক লগ পাই কেনে তোমাৰ বেছি ভাল লাগিছিল তো বহুকেইজন ইউটিউবাৰ লগ পাইছোঁ মই মিন্ময় দাক লগ পাইছোঁ সুমন দাক লগ পাইছোঁ মই অন্ত দাক লগ পাইছোঁ তো তাৰপিছত তো এই শুৱালকুছিৰ জিন্টুক লগ পাইছোঁ আগক লগ পাইছোঁ তাৰপিছত এইফালে মিন্ময়ক লগ পাইছোঁ তো আৰু বেতালদা নিপুদাক লগ পাইছোঁ ৰিপুন দাক লগ পাইছোঁ তো চবতকৈ ভাল লগা ভাল পোৱা মানে তো ভাল লাগিছিল আৰু তো মানে গোটেইকেইজনৰ লগতে ভাল লাগিছিল গোটেইকেইজনে ছাপোৰ্ট কৰিছিল তো যিদিনাখনে প্ৰথম লগ পাইছিলোঁ গোটেইকেইজনকে তো গোটেইকেইজনে ছাপোৰ্ট কৰিছিল তো সেইটোৱে আৰু গোটেইকেইজনক ভাল লাগিছিল আৰু তো কোনজন ক'ব গ'লে তো মানে বেতালদা আৰু নিপুদাক বেছি ভাল লাগিছিল আৰু কাৰণ বেতালদা আৰু নিপুদা মানুহ মানে যেনেকুৱা এটা মানে কৰে যোৱাৰ পিছত এটা তো বেছি ভাল লাগিছিল আৰু তো মণি আহমেদে কুৱেশ্যন কৰিছে 1 নম্বৰ তোমাৰ ঘৰত কোন কোন আছে 2 নম্বৰ তুমি কেতিয়াবা 44 চৰ খাই পাইছা নাই তো ভাই কি কুৱেশ্যন কৰিছে তো 44 চৰ তো কৈ আছোঁ তো তোমাৰ ঘৰত কোন কোন আছে তো মোৰ ঘৰত মই কৈছোঁৱে আগতে তো মই আছোঁ মোৰ মা আছে আৰু বাইদেউ এজনী আছিল বিয়া হৈছে আৰু মোৰ দেউতা ঢুকাইছে তো আমি 4জন পৰিয়াল আছিলোঁ
তো এতিয়া আমি দুজন আছোঁ, বাইদেউজনী বিয়া হৈছে আৰু দেউতাটো ঢুকাইছে আৰু বৰদেউতা আছে, বৰমাহঁত আছে, সকলো আছে। তো আৰু আছেই আৰু গোটেইকেইজন। মেধি 2 নম্বৰ কুৱেশ্যনটোৰ মই এনচাৰ দিম। তুমি কেতিয়াবা ছোৱালী চৰ খাই পাইছানে? তো মই ছোৱালী চৰ কেতিয়াও খাই পোৱা নাই, কাৰণ ছোৱালী লাফৰাতে পৰি পোৱা নাই আকৌ। তো ছোৱালীৰ চৰনো কিনকৈ খাম আৰু। তো ছোৱালীৰ চৰ খাই পোৱা নাই, তো সেইটোৱে আৰু একদিনো খাই পোৱা নাই দে আৰু। নেক্সট কুৱেশ্যন কৰিছে, এইটো নামটো নাই বাৰু। তুমি কি খাই ভাল পোৱা? তো মই কৈছোঁৱে আগতে মই কি খাই ভাল পাওঁ। তো চব খাই ভাল পাওঁ মই, যি আগত পৰে মই সেইটোৱে বেছি ভাল পাওঁ আৰু। আৰিফুল আলীয়ে কুৱেশ্যন কৰিছে, তুমি বিয়া কেতিয়া পাতিবা? তো ভাই বিয়া কেতিয়া পাতিম ভাবি আছোঁ ৰ'ব, কেতিয়া পাতিম দে, যেতিয়া মানে উপযুক্ত বয়স হ'ব মোৰ, তো জীৱনটোত ইনকাম চিনকাম কৰি ল'ব পাৰোঁ, ছাকচেছ হৈ ল'ব পাৰোঁ, তেতিয়া নিশ্চয় বিয়া পাতিম আৰু তহঁতকো মাতিম দে, নিশ্চয় মাতিম তেতিয়া। তো লাষ্ট কুৱেশ্যন হাতত তুলি লৈছোঁ। তো নামটো নাই বাৰু, তো কিবা আছিল নামটো নাজানো, তো বাদ দি বাৰু নামটো। তো ভাই তোৰ একদিনত শিখৰ কিমান পেকেট যায়? ইউটিউবৰ বাহিৰে কি কৰা? তো মই ক'ব গ'লে একদিনত কিমান পেকেট শিখৰ যায়, তো যায় আৰু 3, 4, 5 পেকেটমান যায়। তো সেইটোৱে আৰু ইউটিউবৰ বাহিৰে কি কৰা? তো মই কৈছোঁ ইউটিউবৰ বাহিৰে মই পঢ়ি আছোঁ, আৰু যদি কলেজ চলেজ নাথাকে তেতিয়াহ'লে মই কাম কৰোঁ। সেইটোৱে আৰু ইউটিউবৰ বাহিৰে সেয়ে কৰোঁ আৰু ইউটিউবটো কৰোঁ বাছ। তো সেইটোৱে আছিল। তো মই জিএফৰ কথা ক'ব গ'লে মোৰ জিএফ নাই। আৰু তুমি কি খাই ভাল পোৱা? তো মই কি খাই ভাল পাওঁ, তো মানে চব খাই ভাল পাওঁ আৰু একো আৰু বাছ নাই, চব খাই ভাল পাওঁ, যি আগত পৰে সেইটোৱে ভাল পাওঁ আৰু। ইউটিউবৰ পৰা পইচা পাওঁ নে নাপাওঁ সুধি আছিল। তো ইউটিউবৰ পৰা কিমান টকা পাওঁ মই কৈ আছোঁ শুনক। ইউটিউবৰ পৰা কিমান পইচা পাওঁ ক'ব গ'লে, তো এতিয়ালৈকে 1 টকাও পোৱা নাই। তো এইটোৱে আৰু, ইউটিউবৰ পৰা 1 টকাও নাপাওঁ। যদি আপোনালোকৰ আশীৰ্বাদ মৰম ছাপোৰ্ট থাকে তেতিয়াহ'লে নিশ্চয় একদিন পাম। তো আৰু ডেইলি ভ্লগ দিব লাগে। তো ডেইলি ভ্লগটো মই দিবৰ কাৰণে চেষ্টাই কৰোঁ। তো ডেইলি ভ্লগ কিয় দিব নোৱাৰোঁ মানে, তো মোৰ কলেজ থাকে আৰু যিহেতু মোৰ ঘৰত কৈছোঁৱে মই, মোৰ দেউতা নাই, তো মানে কাম চাম কৰিব লাগে, তো সেইকাৰণে ডেইলি ভ্লগ দিয়া নাযায়। বহুকেইটা কুৱেশ্যনৰ মাজত একেটা কুৱেশ্যনৰ এনচাৰ দিলোঁ। তো চাওক কুৱেশ্যন বহুত কৈছে, কিন্তু কুৱেশ্যন মানে তো দেই ইয়াত, তো বহুকেইটা কুৱেশ্যনৰ মাজত একেটাৰ এনচাৰ দিলোঁ। তো গাইছ আজিৰ ভিডিঅ' এইটোৱে আছিল। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব এই গাইছ। তো আৰু যদি Q&A ভিডিঅ' লাগে, তো তলত এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰক। তো কমেণ্ট বক্স খোলা থাকিব। তো যদি লাগে তেন্তে কমেণ্ট কৰক, আৰু যদি নালাগে বুলি কমেণ্ট কৰক। যদি লাগে অতি সোনকালে মানে, তো মই আৰু কমিউনিটি প'ষ্ট এটা মাৰিম। তো যদি লাগে আজি কমেণ্টটো মাৰিব আৰু। তো এইটোৱে আছিল দিয়ক আজিৰ।